তো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়াই নাছিলোঁ, আজি কেইবাদিনৰ মূৰত এটা ভিডিঅ' কৰিম বুলি ভাবিলোঁ। তো আজি ভিডিঅ'টো কৰিম। মোৰ বেকত দেখিছে এখন TVS পিনৰ পৰা অহা এণ্টৰ্ক আৰু এখন ব্লেক পেন্থাৰ এডিশ্যন। তো এইখনৰ ওপৰতে আজি ভিডিঅ'টো কৰিম আৰু সৰুকৈ অকণমান ৱাক এৰাউণ্ড দিম, কি কি আছে আপোনালোকক দেখাম বাইকখন। তো বেছি দেৰি নকৰোঁ, বলক স্কুটিখনৰ ওচৰলৈ যাওঁ আৰু কি কি আছে আপোনালোকক দেখাই আছোঁ। তো এইখনে হৈছে এণ্টৰ্ক ব্লেক পেন্থাৰ এডিশ্যন। তো এইখন কেইটামান ইয়াৰ বেলেগ বেলেগ এডিশ্যন আহে, আইৰণ মেন আৰু তেনেকৈ স্পাইডাৰমেন কিবা কিবি কেইবাধৰণৰ আহে। তো এইখন ব্লেক পেন্থাৰ হয়। তো ডিজাইনটো আপোনালোকে দেখিছে সকলোৱে। এতিয়া মানে চবতকৈ ফেভৰেট স্কুটাৰ বুলিয়ে ক'ব পাৰি এণ্টৰ্কখন, আৰু পাৱাৰ চাৱাৰ ভালেমান দিয়ে এইখন স্কুটাৰে। তো ইয়াৰ পাৱাৰ ফিগাৰটো কৈ দিওঁ মই। ইয়াৰ স্কুটিখনে পাৱাৰ প্ৰডিউচ কৰে 10 PS এট 7000 RPM আৰু মেক্সিমাম টৰ্ক হয় 10.8 এট 5500 RPM। বাকী এতিয়া স্কুটিখনৰ ফ্ৰণ্টৰ পৰা আপোনালোকক দেখাই দিওঁ। তো ফ্ৰণ্টত আহে এই ওপৰ চাইডে ধৰিব পাইছে, ইয়াত দুটা টাৰ্ণ ছিগনেল আহে যিকেইটা বাল্বত আহে, আৰু তাৰ তলত যোনটো মেইন হেডলাইট সেইটো হেডলাইটটো LED আহে ফুল, আৰু তাৰ লগতে DRL আছে। মই কেইটা জ্বলাই পেলাই আপোনালোক অলপ দেৰিকৈ দেখাম। আৰু এইখিনিতে দেখিছে এভেঞ্জাৰৰ লগোটো আহে। বাকী এইটো চাইডে এণ্টৰ্ক ব্ৰেণ্ডিংটো আছে। বাকী ইয়াত TVS আছে আৰু স্মাৰ্ট কানেক্ট, এইটো ব্লুটুথে দি আপোনাৰ মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব। কানেক্ট কৰি আৰু স্কুটিখিনি ডাটা কিছুমান সেইখিনি আপোনাৰ মোবাইলত দেখাব। আৰু যিহেতু এতিয়া BS6 পোৱাৰ পাছত সকলোবোৰ স্কুটি বাইক চব FI হৈ গ'ল, তো ইয়াতো FI বেজিংটো আছে। আৰু এইটো ব্লেক পেন্থাৰ এডিশ্যন কাৰণে ইয়াত ব্লেক পেন্থাৰৰ লগোটো আছে, এইখিনি এভেঞ্জাৰৰ লগো। আৰু ছাইডৰ পৰা দেখাই দিওঁ। তো ছাইডতো এয়া দেখিছে বিৰাট ধুনীয়া গ্ৰাফিক্স এটা দিয়া হৈছে ব্লেক পেন্থাৰৰ লগত ৰিলেট কৰি পেলাই। তো ইয়াত ৱাকাণ্ডা ফৰএভাৰ বুলি লিখা আছে, আৰু ওপৰত এণ্টৰ্কৰ বেজিং আৰু 125। আৰু এইখন স্কুটিত ফিউল ভৰাবৰ কাৰণে ফিউল টেংকটো কেপটো বেক চাইডে আছে, যাতে আপোনালোকে ছিট খুলি পেলাই ভৰাবলগীয়া নহয়। তো ইয়াত বেক চাইডে ফিউল কেপটো দিয়া হৈছে। আৰু টেইল ছেকশ্যনটো দেখাই দিওঁ। টেইলতো গোটেইখিনি LEDতে আহে, আৰু খালি টাৰ্ণ ছিগনেলকেইটা হেল'জেন বাল্বত আহে। বাকী এখন বেকৰ মাডগাৰ্ড, আৰু ছাইডৰ ফালে চাব গ'লে ইয়াত লেডিজৰ কাৰণে এটা ফুটৰেষ্ট দিয়া হৈছে। বাকী অন্য ফুটৰেষ্ট এইটো তললৈ কৰিলে এনেকৈ, আৰু ওপৰলৈ কৰিলে এইটো জেগাত লক হৈ যায়। আৰু ফ্ৰণ্টলৈ আহিলে ফ্ৰণ্টত ডিস্ক ব্ৰেক আছে, এইখন দেখিছে ফ্ৰণ্টত ডিস্ক ব্ৰেক, আৰু বেকৰ চকাটোত ড্ৰাম ব্ৰেক আহে। তো দেখাই দিওঁ এবাৰ আপোনালোকক। তো ইয়াৰ বেকত ধৰি পাইছে, বেকত ড্ৰাম ব্ৰেক আহে। বাকী এইটো ইঞ্জিনটো ইয়াৰ ভিতৰতে থাকে। বেকত এটা মনোচক থাকে, এইটো ৰেড কালাৰ যিহেতু দেখি পাইছে মনোচক। আৰু এক্সজষ্টডাল দেখাই দিওঁ বাইকখনৰ, স্কুটিখনৰ একচুৱেলি বাইক বুলি ওলাই যায় মুখত সদায় বাইক কৰোঁতে। তো এইটো হ'ল এক্সজষ্ট, আৰু ইয়াৰ এক্সজষ্ট চাউণ্ডটো এণ্টৰ্কৰ বিৰাটেই ধুনীয়া। অন্য স্কুটি বা স্কুটাৰৰ লগত কম্পেয়াৰ কৰিলে এণ্টৰ্কৰ চাউণ্ডটো ধুনীয়া হয় অন্যতকৈ। বাকী এতিয়া আপোনালোকক যোনখিনি ছুইচ গিয়েৰখিনি দেখাই দিওঁ এবাৰ। তো এইটো ইঞ্জিন কিল ছুইচ, তাৰ তলতে আছে হাজাৰ্ড লাইটৰ ছুইচটো, আৰু তাৰ তলতে ইগনিশ্যনৰ ছুইচ। আৰু লেফ্ট হেণ্ড চাইডে চাব গ'লে হাই বিম ল' বিম একেটা ছুইচতে আছে। তো এইটো ওপৰলৈ গ'লে হাই বিম, আৰু এনেকৈ থাকিলে ল' হৈ থাকে, আৰু তললৈ যদি প্ৰেছ কৰি তেতিয়া পাছটো আহে। আৰু ছিগনেলৰ কাৰণে এইকেইটা টাৰ্ণ ছিগনেলৰ লেফ্টৰ পিনে লেফ্ট আৰু ৰাইট কৰিলে এইটো ৰাইট। তাৰ তলতে সেইধৰণে হৰ্ণৰ ছুইচ আছে। আৰু লিভাৰখিনি দেখাই দিওঁ। এইডাল বেকৰ ব্ৰেক, আৰু লগতে এইটো পাৰ্কিং ব্ৰেক বুলি ক'ব পাৰি। এইটো টানি প্লেট লক কৰিলে একেটা জেগাত লক হৈ থাকে। সেইধৰণে ফ্ৰণ্টৰ ডিস্ক ব্ৰেকৰ লিভাৰডালো ছেইম ব্লেক কালাৰ আহে। আৰু এইখন RBM নৰ্মেল প্লাষ্টিকৰ RBM। বাকী এইটো চাইডৰ পৰা খাইছোঁ, এইটো এনেকুৱা দেখিবলৈ। আৰু ইয়াতে এটা পাৰ্চেলৰ কাৰণে হুক আছে। বাকী চাবি লগোৱা জেগাটো ইয়াত ৰাইট চাইডে কৰিলে ইগনিশ্যনটো অন হ'ব, আৰু বাকী এইপিনে কৰিলে লক হ'ব। ইয়াত লিখাই আছে লকটো। তো বাকী এতিয়া ইনষ্ট্ৰুমেণ্ট ক্লাছাৰটো স্কুটিখনৰ কেনেকুৱা মই সেইটো আপোনালোকক অন কৰি বৰ্তমান দেখাই দিওঁ কি কি আছে তাত। তো এতিয়া মই অন কৰিছোঁ। তো এয়া চাওক, কেমেৰাটোৱে ভালকৈ ফ'কাছ ল'ব পৰা নাই। তো এয়া দেখিছে, এতিয়া মাজত ইয়াখিনি স্পীডৰ মিটাৰটো আছে, কিমান স্পীড গৈছে দেখাই থাকিব। ওপৰত আপোনালোকৰ কিমান কিলোমিটাৰ চলিলে, এইটো অ'ড' ইয়াত অ'ড' লিখাই আছে। বাকী ট্ৰিপ কিমান কৰিলে এইটো ইয়াত ট্ৰিপ A B এইখিনিতে দেখাব। বাকী সময়টো ইয়াত দেখাই আছে। ফিউল কিমান আছে স্কুটিখনে ইয়াত দেখাব। আৰু টেম্পাৰেচাৰৰ কাৰণে ইয়াত এটা আছে। আৰু যেতিয়া আপোনালোকে বাকী টেল লাইটখিনি এইখিনিতে আছে, টাৰ্ণ ছিগনেল বা অন্যান্য যিকোনো ধৰণৰ ফেচিলিটিখিনি ইয়াতে দেখাব, বা কিবা প্ৰব্লেম হ'লে দেখাব। হাই বিম ল' বিম গোটেইখিনি ইয়াতে দেখাব। আৰু এইটো পাৱাৰ আৰু ইক' মোড, এতিয়া ইক' মোডত জ্বলি আছে কেনে এইটো লাইট জ্বলি আছে। যেতিয়া চলাব আৰু বেছি পিক আপ দি চলাব তেতিয়া পাৱাৰ মোডৰ লাইটটো অন হৈ যাব। বাকী টাৰ্ণ ছিগনেল জ্বলি আছে ইয়াতে, টাৰ্ণ ছিগনেলৰ কাৰণে লাইটটো জ্বলি আছে। এবাৰ হাজাৰটো জ্বলাই পেলাই আপোনালোক স্কুটাৰখন দেখাই দিওঁ সকলো পিনৰ পৰা। তো এয়া চাওক, ফ্ৰণ্টলৈ আহিলোঁ। তো এয়া ফ্ৰণ্ট ভিউটো। এতিয়া এই দুটা টাৰ্ণ ছিগনেল জ্বলি আছে হাজাৰৰ কাৰণে, আৰু বাকী তলত ধৰিব পাইছে এইটো DRLটো জ্বলি আছে। কিমান ভালকৈ স্পষ্ট হৈছে নাজানো, কিন্তু এয়া DRLটো জ্বলি আছে। আৰু সেইধৰণে বেক চাইডৰ পৰা এবাৰ দেখাই দিওঁ আপোনালোকক। তো এয়া বেক চাইডৰ গোটেইখিনি LEDতে আহে। এয়া ধৰক টেইল লাইটটো LED দেখিবলৈ ডিজাইনটো বিৰাট ধুনীয়া, আৰু বাকী দুটা হাজাৰ লাইটৰ এইখিনি জ্বলি আছে।
তো এতিয়া স্কুটিখনৰ আণ্ডাৰ চিট ষ্ট'ৰেজটো কিমান আছে মই দেখাই দিওঁ। এইটো চাবি লগোৱা জেগা, তো ৰাইট হেণ্ড চাইডে কৰিলে লকটো খুলি যাব। তো খোলাই আছে। এইটো চাওক, এটা সৰু চাইজৰ ফুল ফেচ হেলমেট ইয়াত আহি যাব লাগে। তো বাকী ইয়াত এটা লাইট দিয়া হৈছে, যেতিয়া আপোনালোকে এইটো চিটটো খুলিব তো লাইটটো জ্বলি যাব। ধৰি পাইছে লাইটটো জ্বলি আছে। বাকী এটা USB পৰ্টো দিয়া হয়, ইয়াত আছে এইটো USB পৰ্ট। তো এইটো USB ইয়াতে আপোনালোকে মোবাইল চোবাইল চাৰ্জ কৰিব পাৰিব ইয়াত দি পেলাই। তো আকৌ লগাই দিওঁ। বাকী এইটো কিহৰ কাৰণে দিয়া হৈছে নাজানো। তো আণ্ডাৰ চিট ষ্ট'ৰেজটো দেখালোঁ আপোনালোকক। এতিয়া এইটো বন্ধ কৰি দিওঁ। বাকী এবাৰ এতিয়া স্কুটিখন অকণমান দূৰৰ পৰা সকলো ফালৰ পৰা দেখাই দিওঁ, তো যাতে ইয়াৰ ডিজাইনটো আপোনালোকে ধৰিব পাৰে কেনেকুৱা হয়। তো এল লাগি আছে। তো ভাইটি এটাৰ হয়, সি শিকি আছে, লাৰ্ণাৰ লাইচেঞ্চ লৈছে, তো সেইকাৰণে এল লাগি আছে স্কুটিখনৰ। বাকী গোটেই প্ৰটেকশ্যনখিনি তেওঁলোকে লগাই দিছে। ইয়াত গোটেই গাৰ্ডখিনি লগোৱা আছে আৰু চিট কভাৰ এটাও লগাইছে ডিলাৰৰ পৰাই। তো এবাৰ চাৰিওপিনৰ পৰা ভিউটো চাই লওক স্কুটিখন দেখিবলৈ কেনেকুৱা হয়। তো এবাৰ স্কুটিখন আপোনালোকক এতিয়া ষ্টাৰ্ট কৰি এবাৰ শুনাই দিওঁ কেনেকুৱা ইয়াৰ চাউণ্ডটো। আপোনালোকে শুনিছে সকলোৱে, তথাপিতো এবাৰ শুনাই দিছোঁ। এইটো চাওক, ষ্টাৰ্ট কৰিলোঁ। এয়া এণ্ট্ৰকৰ আপোনালোকৰ চাউণ্ডটো শুনাই দিলোঁ। এতিয়া এবাৰ আকৌ ফ্ৰণ্টৰ পৰা দেখাই দিওঁ গোটেই লাইটকেইটা জ্বলি থাকিলে কেনেকুৱা লাগে। তো বাকী এই চাওক, এতিয়া ল' বিমত জ্বলি আছে, যেতিয়া হাই বিম দিব গোটেইকেইটা লাইট জ্বলি যাব। বাকী হাজাৰখিনি দেখালোঁ অলৰেডি কি ধৰণে। তো এইটো গ্ৰাফিক্স বিৰাট ধুনীয়া দেখিবলৈ। ইয়াৰ আৰু বাকীও ধেৰ গ্ৰাফিক্স আছে কেইবাটাও, তো সেইকেইটাও দেখিবলৈ ধুনীয়া লাগে। কিন্তু এইটো ব্লেকত, এইটো ব্লেক পেন্থাৰ এডিশ্যনটো বেছি ধুনীয়া লাগে। তো ইমানখিনিয়ে দেখালোঁ আজি স্কুটিখন আপোনালোকক। আৰু ভিডিঅ'টো ইয়াতকৈ দীঘল নকৰোঁ আৰু। তো এবাৰ বন্ধ কৰি দিওঁ এতিয়া এখন। তো ভিডিঅ'টো ইমান ইয়াতকৈ দীঘল নকৰোঁ। যদি ইমানখিনিলৈকে চাইছে আপোনালোকে, এটা সৰুকৈ স্কুটিখনৰ ৱাক এৰাউণ্ড দিলোঁ আৰু কি বস্তু কেনেধৰণে আছে সেইখিনি দেখালোঁ আপোনালোকক। যদি চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগলৈকো শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে বেলেগেও চাব পাৰে যদি এণ্ট্ৰক ল'বলৈ মন কৰিছে। আৰু লগতে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো দি দিম স্ক্ৰীণতে, আপোনালোকে তাতো ফ'ল' কৰিব। মই আপডেটবোৰ তাত দি থাকোঁ অলপ অলপকৈ, তো আপোনালোকে তাতো গম পাব নেক্সট ভিডিঅ' কি আহি আছে বা কি ভিডিঅ' কৰি আছোঁ। তো থেংক ইউ ইয়ালৈকে চোৱাকৈ, আৰু বাই বাই।